বানে বিধ্বস্ত কৰা সমগ্ৰ অসমৰ লগতে বৰপেটা জিলাৰ সৰুক্ষেত্ৰত বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে। এই দুৰ্যোগৰ সময়ত সাধাৰণ ৰাইজে জনপ্ৰতিনিধিৰ আগমনৰ বাবে অবাধে বাট চাই আছে। কিন্তু কি হ'ব? ডাঙৰ সমষ্টি, বিধায়কে ক'ত যাব, কি কৰিব? এফালে গ'লে আনফালে খালী। বিধায়কে খাই আছে ৰাইজৰ গালি। ঘৰৰ ওচৰৰ শিবিৰটোত খবৰ নল'লে বিধায়কগৰাকীয়ে। আজি সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বন্তিপুৰ, খাণ্ডাৰকুৰা, কেওটপাৰা, পাকা বেতবাৰী পাম, ২ নং কলনী আদি অঞ্চলত থকা লোকসকলে প্ৰবল বানৰ কবলত পৰিছে। ইতিমধ্যে বানপানীৰ কবলত পৰি কিছুসংখ্যক লোকে কয়াকুছি বৰপেটা গড়কাপ্তানি পথত অস্থায়ীভাৱে শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। প্ৰবল বানৰ কবলত পৰি সৰ্বশান্ত হৈ শিবিৰত থকা আৰ্তজনৰ কাষত এইবাৰ উপস্থিত হৈ ছাত্ৰনেতা মনিৰুজ্জামানে পৰিস্থিতিৰ বুজ লয়। তেওঁ লগতে প্ৰায় শতাধিক পৰিয়াল থকা শিবিৰত মহিলাসকলৰ লগতে শিশুৰ পৰা বৃদ্ধলৈকে প্ৰায় সংখ্যক পৰিয়ালে গৰু ছাগলীৰ সৈতে সহাৱস্থান কৰা পৰিলক্ষিত কৰে। এই শিবিৰৰ আটাইতকৈ দুখ লগা কথাটো হ'ল ইমান সংখ্যক মানুহ থকা শিবিৰত নাই কোনো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, মহিলাসকলৰ বাবে নাই কোনো শৌচাগাৰৰ ব্যৱস্থা। পৰিস্থিতিৰ বুজ লৈ মনিৰুজ্জামানে শিবিৰৰ পৰাই বৰপেটাৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া নৱজিৎ পাঠকক ফোন কৰি শিবিৰত থকা সকলৰ বাবে অতি সোনকালে বিশুদ্ধ পানী ও শৌচাগাৰৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনায়। বানাক্ৰান্ত লোকসকলে স্থানীয় বিধায়ক জাকিৰ হুছেইন চিকদাৰক সমালোচনা কৰি কয় যে বৰ্তমানলৈকে বিধায়ক চিকদাৰে সমষ্টিৰ ভিতৰতে আটাইতকৈ ডাঙৰ শিবিৰত থকা শতাধিক পৰিয়ালৰ খবৰ লোৱাৰ সময় নোপোৱাটো বৰ দুৰ্ভাগ্যজনক কথা। শিবিৰত থকা বানাক্ৰান্ত ৰাইজে বিধায়ক জাকিৰ হুছেইন চিকদাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, বিধায়ক জাকিৰ হুছেইন চিকদাৰ হাই হাই আদি শ্লোগান দি বিষদগাৰৰ বহি প্ৰকাশ কৰে। আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ জাকিৰ হুছেইন MLA এই পানী অহাৰ পিছৰ পৰাই আমি তাক দেখা নাই। এহেন্দি আপ ডাউন কৰে, বৰপেটাত যায়, কিন্তু এই গাড়ীৰ পৰা আহি নানামেও মানুহৰ যেনেকুৱা পৰিস্থিতি হৈছে বানপানীত, ই খবৰ চবৰ লোৱা নাই। গতিকে আমি চৰকাৰৰ তৰফৰ পৰা 1 কেজি কৰি চাউল আৰু 200 গ্ৰাম কৰি দালি পাইছোঁ। তাৰপিছৰ পৰা আমি আৰু একো পোৱা নাই। আৰু ইমান ডাঙৰ আমাৰ ইয়াতে এই শিবিৰ পাতি আছে, কোনো ধৰণৰ লেট্ৰিন চেট্ৰিন, কোনো ধৰণৰ আপোনাৰ এই পানী খোৱাৰ কোনো টিকল নাই, বিৰাট অসুবিধাত আছে মানুহ, বুজিছে। এই MLটোই আমাৰ এইটো দি ৰাস্তা দি অহা যোৱা কৰে, কিন্তু গাড়ীৰ ভিতৰৰ পৰা পলাই যায়, বুজিছে। ই তাৰমানে এটা একদিনত দেখা নাই আমি।